হাই হেল্ল' নমস্কাৰ মই হিতেশ মিক্সাৰ ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিছোঁ। এই যে দেখি আছে আপোনালোকে, এইজন এজন সাধু বাবা হয়। তেখেতৰ ঘৰ মধ্যপ্ৰদেশৰ চুলতানগঞ্জত। তেখেতে মধ্যপ্ৰদেশৰ পৰা মা কামাখ্যা দৰ্শনৰ উদ্দেশ্যে 2015 চনত ঘৰৰ পৰা ওলাই আহিছিলে। আৰু এনেকৈ আহি আজি 7 বছৰৰ অন্তত এই নলবাৰী আহি পাইছেহি। আৰু তেখেতে মা কামাখ্যা দৰ্শনৰ যি আশা, তেখেতৰ আশা সম্পূৰ্ণ হ'ব আৰু বেছি দিন নাই। মাজতে আৰু ক'ৰবাত 2 মাহমান লাগিব, 2 মাহ 1.5 মাহমান লাগিব আৰু। आप कहाँ तक जा रहे हैं ऐसे? कामाख्या। कामाख्या? आप कहाँ से आया हुआ है? अमरकंटक, है? मध्य प्रदेश। मध्य प्रदेश से ऐसे चल के आ रहा है? सुल्तानगंज, बैद्यनाथ, बासुकीनाथ, तारा पीटना लाठी। सुल्तानगंज। अच्छा, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব।